গাইজ ভিডিঅ'টো অলপ দীঘল হৈছে কিন্তু ইয়াৰ ভিতৰত বহুতো আনন্দদায়ক দৃশ্য সোমাই আছে। যদি ভিডিঅ'টো স্কিপ কৰি চাই একো মজা নাপাব গাইজ, সঁচা কথা কৈছোঁ। যদি মজা লাগে ভিডিঅ'টো ভালকৈ চাওক, দিয়ক গাইজ। প্ৰত্যেক বছৰে 100 বছৰ নহয়। Hey guys, welcome back to my YouTube channel sVlogs. Guys, আজি 4 অক্টোবৰ আৰু নৱমী পূজা আপোনালোকে জানে আৰু কুলাটি দুৰ্গা পূজাত আজি অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ আহিব দিনৰ ভাগত আৰু ৰাতি আছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ গীতৰ শৰাই। আপোনালোকক ভালকৈ দেখুৱাই আছোঁ, ভিডিঅ'টো চাই থাকক আৰু এতিয়া গা পা ধুই পূজালৈ যাওঁ, দিয়ক গাইছ। আমাৰ কুলাটি দুৰ্গা পূজা স্থলীৰ পৰিৱেশটো চাওক একবাৰ গাইছ। আমাৰ লগত আছে দেৱদা। দেৱদাই আমাৰ নৱমী পূজাৰ বিষয়ে কিবা অলপ ক'ব। নৱমী পূজা আপোনালোকক সকলোকে নিমন্ত্ৰণ জনালোঁ। কুলহাটী শতবাৰ্ষিকী দুৰ্গা পূজা উদযাপন কমিটিৰ তৰফৰ পৰা আৰু কুলহাটীবাসী ৰাইজৰ পৰা এই দুৰ্গা পূজাত আপোনালোক আহক। নৱমী পূজা আজি অন্তিম পূজা, অহাকালি দশমী আছে, ভাচনি আছে আৰু কুলহাটীৰ ভাচনি বুলি কোৱাৰ লগে এইটো অঞ্চলত কিন্তু বিখ্যাত। আমি আশা কৰোঁ যে আপোনালোক আহি উপস্থিত হৈ আমাৰ আকৌ গৌৰৱান্বিত কৰক। পূজাখন কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট কৰক। আশা কৰিছোঁ আপোনালোকৰ উপস্থিতি আমাক উৎসাহিত কৰিব বুলি। ধন্যবাদ। সেই গাইজ, আপোনালোকক ভিডিঅ'টোৰ আৰম্ভণিতে কৈছিলোঁ যে আজি কুলহাটী দুৰ্গা পূজাত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰ তেখেত অহাৰ কথা আছিল, কিন্তু তেখেত কিবা ব্যস্ততাৰ কাৰণে আহিব নোৱাৰিলে। হয়তো গধূলিকৈ আহিবও পাৰে। আপোনালোকে ভিডিঅ'টো চাই থাকক। যদি আহে আপোনালোকক সেই পৰিৱেশটো দেখুৱাই আছোঁ আৰু ৰাতিৰ পৰিৱেশটো আপোনালোকক অভিয়াছলি দেখাবই লাগিব। বিদুৰ ভাই চবেই জানে, আচুৰ্য বৰপাত্ৰ আহিব, তেখেতৰ অনুষ্ঠান সকলোৱে চাই ভালে পায়। সেই অনুষ্ঠানটো আপোনালোকক দেখুৱাম, ভিডিঅ'টো ভালকৈ চাই থাকিব গাইজ। ৰাতি লগ পাম, দিয়ক গাইজ, বাই। আৰু এতিয়া ভোক চোক খালোঁ গাইজ, এতিয়া ঘৰলৈ যাওঁ, দিয়ক। গুড ইভিনিং গাইজ, এতিয়া আকৌ আহি পালোঁ পূজাস্থলী আৰু আপোনালোকক ৰাতিৰ পৰিৱেশ দেখুৱাই আছোঁ। আজিৰ সাংস্কৃতিক সন্ধিয়াৰ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ আৰু গীতালি কাকতিৰ গীতৰ শৰাই আছে। ভিডিঅ'টো চাই থাকক, অকণ স্কিপ নকৰাকৈ মজা পাব গাইজ, দিয়ক। গাইজ, এয়া হ'ল আৰতি পূজা কৰা এটা দৃশ্য। আমাৰ কুলহাটী দুৰ্গা মন্দিৰত উপস্থিত আছে বলেন বৰা। বলেনে আপোনাৰ কুলহাটীত আহিব বহুত ভাল লাগিলে আৰু আমাৰ লগ পাই বহুত ভাল লাগিলে। তেখেতৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, সকলোৱে ছাপোৰ্ট কৰিব। BTS ব্লগ সকলোৱে ছাপোৰ্ট কৰিব। আকৌ বহুত ভাল লাগিলে, থেংক ইউ। নলেজ জুই, থেংক ইউ।
One, two, three, go!
গাইজ আজি আমাৰ নৱমী পূজা সমাপ্ত। আমি সুন্দৰকৈ আজি নৱমী পূজা এনজয় কৰিলোঁ, শেষ পূজা বুলি। লগতে দুৰ্গা পূজাও সমাপ্ত। অলপ মনৰ পৰাই বেয়াও লাগি আছে গাইজ, এইবাৰ 100 বছৰ আছিল। গাইজ এটা কথা মনত ৰাখিব, প্ৰত্যেক বছৰে পূজা আহিব, কিন্তু প্ৰত্যেক বছৰে 100 বছৰ নহয়। 100 বছৰ অলপ বেলেগ গাইজ, পুৰা একদম হৃদয়ত লাগি যায়। আৰু গাইজ ভিডিঅ'বোৰ চাই থাকিব। অহাকালি আমাৰ দুৰ্গা মাক আমি বিদায় দিম, বহুত ধুনীয়াকৈ বিদায় দিম, আমি এনজয় কৰি বিদায় দিম। আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব। অলপ বেয়া লাগিছে গাইজ, আৰু বহুত ভালো লাগিলে আমাৰ দুৰ্গা পূজাখন ইমান সুন্দৰকৈ পৰিপাটিকৈ গ'ল। দিয়ক গাইজ, বাই। এতিয়া ঘৰলৈ যাওঁ। আৰু গাইজ ভিডিঅ'টো ভাল লাগিছে যদি এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তই কিবা কবি? সকলো আমি ধুনীয়াকৈ আমাৰ পূজাখন পালন কৰিলোঁ, বহুত ভাল লাগিল। আশা কৰোঁ নেক্সট বছৰো আমাৰ এনেকুৱা হ'ব। তো আপোনালোকে দশমী চাব, মানে ভিডিঅ'টো চাব। ভিডিঅ'টো চালে আপোনালোকে দশমীটো, মানে আমাৰ দশমী পূজা কেনেকুৱা হয় অনুভৱ কৰিব, আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিব। বহুত উলহ মালহেৰে পালন কৰা যায় আমাৰ দশমী পূজাটো। আপোনালোকে চাব, দেখা পাব ধুনীয়াকৈ। আৰু ব্লগবোৰ চাই থাকিব, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।